काम करो ऐसा कि पहचान बन जाए, चलो ऐसा कि निशान बन जाए। अरे जिंदगी तो हर कोई काट लेता है, अगर दम है तो ऐसे जियो कि मिसाल बन जाए। हेलो ভিউৱাৰ্ছ, আজি মই জীৱনত কেনেকৈ সফলতা অৰ্জন কৰিব পাৰি তাৰ কিছুমান মূল নীতি সম্পৰ্কে আলোচনা কৰিম। চ' ডিয়াৰ ভিউৱাৰ্ছ, প্লিজ স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাব। লেটছ ষ্টাৰ্ট। পৃথিৱীত প্ৰত্যেকজন মানুহে সফল হ'ব বিচাৰে, কিন্তু সফলতাৰ আঁৰৰ কামখিনি কৰিব নোখোজে। যিবিলাক কাম মানুহে বেয়া পায় সেইবিলাক বাৰে বাৰে কৰিলে সফলতাৰ দিশত আগবাঢ়িব পাৰোঁ। যেনে ৰাতিপুৱা সোনকালে উঠা, ব্যায়াম কৰা, কিতাপ পঢ়া, কঠোৰ পৰিশ্ৰম কৰা, ইতিবাচক মন তৈয়াৰ কৰা, আদৰ্শৱান হোৱা, সংকল্পবদ্ধ হোৱা, আত্মবিশ্বাস বৃদ্ধি কৰা আদি কামবোৰ নিতৌ ৰুটিন মতে কৰিব লাগে। এই কামবিলাক সফল ব্যক্তিসকলেও কৰিব বেয়া পাইছিল, কিন্তু তেওঁলোকে বাৰে বাৰে কৰিছিল আৰু এদিন গৈ সফল হৈছিল। কাৰণ আমি আমাৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব নোৱাৰোঁ, কিন্তু অভ্যাসবোৰ পৰিৱৰ্তন কৰিব পাৰোঁ, আৰু সেই অভ্যাসবোৰে এদিন আমাৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব। আমি আৰু আমাৰ পেৰেণ্টছসকলে সাধাৰণতে সফল ব্যক্তিৰ নিচিনা সফল হোৱাটো বিচাৰোঁ। যেনে নোমল চন্দ্ৰ বৰাৰ নিচিনা ডক্টৰ হ'ব লাগিব, শ্বাহৰুখ খানৰ নিচিনা এক্টৰ হ'ব লাগিব, মুকেশ আম্বানীৰ নিচিনা ধনী হ'ব লাগিব, বিৰাট কোহলিৰ নিচিনা খেলুৱৈ হ'ব লাগিব, ৰাম জেঠমালানীৰ নিচিনা এডভোকেট হ'ব লাগিব, ভূপেন হাজৰিকাৰ নিচিনা গায়ক হ'ব লাগিব, APJ আব্দুল কালামৰ নিচিনা বৈজ্ঞানিক হ'ব লাগিব। হেল্ল' দোস্ত, চাওক, আচল জেগাতে আমি ভুলটো কৰি দিলোঁ। সফলতাৰ আঁৰৰ প্ৰথম দিশটো হ'ল আইডেণ্টিফাই ইউৰ হিডেন টেলেণ্টছ এণ্ড মেক গুড ইউজ অফ দেম। অৰ্থাৎ আমাৰ নিজৰ টেলেঞ্চি চিনাক্ত নকৰি বেলেগৰ টেলেঞ্চিৰ পিছে পিছে দৌৰাৰ ওপৰত গুৰুত্ব দিওঁ, আৰু এদিন গৈ আমি ব্যৰ্থ হওঁ। চ' ডণ্ট ফ'ল' ছাকচেছ মেন, বাট ষ্টাডি এণ্ড এনালাইজ দিয়াৰ প্লেনিংছ বিহাইণ্ড ছাকচেছ। অৰ্থাৎ সফল ব্যক্তিক চিধা ফ'ল' নকৰি তেওঁলোকৰ প্লেনিং সম্পৰ্কে অধ্যয়ন কৰি নিজৰ মতে প্ৰিপাৰেশ্যন লৈ কামত অগ্ৰসৰ হ'ব লাগে। উক্ত সফল ব্যক্তিসকলে সৰ্বপ্ৰথমে নিজৰ টেলেঞ্চি আইডেণ্টিফাই কৰিছে আৰু তাৰ ওপৰত কাম কৰি সফল হৈছে। আমিও এট ফাৰ্ষ্ট আমাৰ টেলেঞ্চি আইডেণ্টিফাই কৰিম আৰু তাৰ ওপৰত সম্পূৰ্ণ ফ'কাছ কৰিম। গড গিফ্টেড টেলেঞ্চি হ'ব পাৰে, নাইবা একুৱাৰ্ড নলেজৰ টেলেঞ্চি হ'ব পাৰে। টেলেঞ্চি আইডেণ্টিফাই কৰাৰ সহজ উপায়সমূহ হ'ল এনেধৰণৰ। ফাৰ্ষ্ট, যোনটো কাম কৰি আমি এনজয় কৰোঁ, আমনি নাপাওঁ, সেইটো আমাৰ টেলেঞ্চি। ছেকেণ্ড, by taking a personality test. Third, by asking your family what you loved as a child. Fourth, by recalling all of your dreams. Fifth, by defining your life's purpose. Sixth, ডাৰ্মেটোগ্ৰাফিক্স মাল্টিপল ইণ্টেলিজেন্স টেষ্ট অৰ্থাৎ DMITৰ জৰিয়তেও আমি টেলেঞ্চি আইডেণ্টিফাই কৰিব পাৰোঁ। এতিয়া আমি আমাৰ চিনাক্ত কৰা টেলেঞ্চি বিকাশৰ ওপৰত প্ৰথম কামটো কৰিম, ডেট ইজ A। ফাৰ্ষ্ট এলফাবেট A ফৰ এটিটিউড অৰ্থাৎ মনোভাৱ, দৃষ্টিভংগী। কামটোৰ প্ৰতি ইতিবাচক ৰাখি ফুল এফৰ্ট দিম। চ' ৱৰ্ক অন ইউৰ টেলেণ্টছ উইথ পজিটিভ এটিটিউড, বিকজ পজিটিভ এটিটিউড ইম্পৰ্টেণ্ট ফৰ অল ছাকচেছ। নেগেটিভ থিংকিং এৰি সদায় নিজৰ কামটো ভাল পাব লাগে আৰু একাগ্ৰতাৰে অগ্ৰসৰ হ'ব লাগে। ছেকেণ্ড এলফাবেট ডেট ইজ বি ফৰ বিলিভ। আমি নিজক বিশ্বাস কৰিব লাগিব। বিশ্বাস যিমান মজবুত হ'ব সিমান ডাঙৰ প্ৰত্যাহ্বানক মোকাবিলা কৰিব পাৰিব।
You have to believe yourself, challenge yourself, and push yourself until the very end. Third alphabet, that is C. C for commitment. You have to commit it to grow your talents or which work you want to do. আপুনি কৰিব বিচৰা কামটোৰ প্ৰতি দৃঢ় সংকল্পবদ্ধ হ'ব লাগিব। যিকোনো প্ৰত্যাহ্বান চাই পিছুৱাই আহিব নালাগিব। ফৰ্থ এলফাবেট, ডেট ইজ ডি। ডি ফৰ ড্ৰিম। আপুনি সপোন চাব লাগিব, সেইটো টোপনিত নহয়। সপোনটোৱে যাতে আপোনাক টোপনি আহিব নিদিয়ে। এ ড্ৰিম ইজ নট ডেট হুইচ ইউ সি হোৱাইল স্লিপিং। ইট ইজ সামথিং ডেট डज नॉट लेट यू स्लीप। जितना बड़ा सपना होगा उतनी बड़ी तकलीफें होंगी और जितनी बड़ी तकलीफें होंगी उतनी बड़ी कामयाबी होगी। फिफ्थ अल्फाबेट, दैट इज ई। ई फॉर एक्सपेक्टेशन। एक्सपेक्टेशन सदाय हाई হ'ব লাগে। সাপোজ ছাত্ৰ এজনে 30 নম্বৰ পোৱাৰ আশাৰে পৰীক্ষা দিলে। ৰিজাল্ট কি হ'ব ভিউৱাৰ্ছ, এবাৰ কল্পনা কৰকচোন। কিন্তু যদি ছাত্ৰজনে 70 বা 80% আশাত প্ৰিপাৰেশ্যন লৈ এক্সাম দিয়ে, তেন্তে এচিভমেণ্ট লেভেলটো এটলিষ্ট এভাৰেজ হ'ব। এক্সপেক্টেশ্যন ইজ দ্য মাদাৰ অফ অল ফ্ৰাষ্ট্ৰেশ্যন। ছিক্সথ লেটাৰ, ডেট ইজ এফ। এফ ফৰ ফেইলাৰ অৰ ফেচ কৰা। মানুহ এজনে পাংচুৱেলি কাম কৰাৰ পিছতো ব্যৰ্থ হ'ব পাৰে। সাধাৰণতে ব্যৰ্থ হ'লে আমি কি কৰোঁ? আমাৰ ইমিডিয়েট ৰিয়েকশ্যনটো হয় আমি কান্দো নাইবা ভগৱানক আৰু ভাগ্যক দোষাৰোপ কৰোঁ। কিন্তু কিয় ব্যৰ্থ হ'লোঁ তাক আচলতে আমি ফেচ কৰিব লাগে। যদি আমি শুদ্ধভাৱে ফেচ কৰিব শিকোঁ, তেতিয়া আমাৰ লক্ষ্যত অগ্ৰগতি লাভ কৰিব পাৰিম। Failure is the pillar of all success, so never give up. In your mission, obviously failure comes, but how to face the failure, that is important to grow your progress. We can face any challenge as deep as the ocean and as high as the sky. Seventh alphabet, that is Z. Z for goal. Set your goals high and don't stop till you get there. ইগলে যেনেকৈ 5 কিলোমিটাৰ দূৰৰ পৰা খাদ্যৰ ওপৰত টাৰ্গেট ছেট কৰি এচিভ কৰিব পাৰে, ঠিক এনেকুৱা শাৰ্প টাৰ্গেট গ'ল হ'ব লাগিব আমাৰ। এইথ লেটাৰ, ডেট ইজ এইচ। এইচ ফৰ হাৰ্ডৱৰ্ক। নিশ্চিতভাৱে আপুনি কঠোৰ পৰিশ্ৰমী হ'ব লাগিব, কাৰণ হাৰ্ডৱৰ্ক অলৱেজ আৰ্নছ ইউ ছাকচেছ। হাৰ্ডৱৰ্ক কৰাৰ সময়ত বহুতে হাঁহিব, আণ্ডাৰ এষ্টিমেট কৰিব, বাট ইগনোৰ দেম। ডণ্ট বিলিভ ইন লাক, বিলিভ ইন হাৰ্ডৱৰ্ক। নাইন্থ লেটাৰ, ডেট ইজ আই। আই ফৰ আইডিয়েলছ। এডুকেশ্যন ইজ ডেভেলপমেণ্ট অফ পাৱাৰ এণ্ড আইডিয়েল। আমি আদৰ্শৱান হ'ব লাগিব শিক্ষাৰ জৰিয়তে। যদি আদৰ্শৱান হ'ব নোৱাৰোঁ, সফলতা অৰ্জনত ব্যাঘাত জন্মিব। 10th alphabet, that is J. J for joy. I really try to enjoy life and have joy with what I do. আপুনি যিটো কাম কৰি ভাল পায় সেইটো কৰক আৰু জীৱনটো উপভোগ কৰক। উক্ত কামবিলাক যদি আপুনি নিয়াৰিকৈ কৰিব পাৰে, তেন্তে সফলতাৰ পিছত আপুনি দৌৰিব নালাগে। সফলতা আপোনাৰ পিছত দৌৰিব আৰু তেতিয়া জীৱনটো সুখৰ হ'ব। হেল্ল' ভিউৱাৰ্ছ, এটা সৰু কাহিনীৰে আজিৰ ভিডিঅ'টো শেষ কৰিম। এদিন এটা বাঘে শহাপহু এটা দেখা পাই পিছা কৰিলে, ধৰাৰ বাবে যাতে ভক্ষণ কৰিব পাৰে। শহাপহু আগে আগে দৌৰি থাকিল আৰু হঠাৎ কিছু সময় পিছত গাঁত এটাত সোমাই গ'ল। বাঘে আচৰিত হৈ শহাপহুক সুধিলে, ইমান শক্তি তথা ডাঙৰ দেহাটো লৈ
তোমাৰ নিচিনা সৰু শহাপহুটোক ধৰিব নোৱাৰিলোঁ। গাঁতৰ পৰা কোনোমতে চকুটো ওলাই শহাপহুৱে ক'লে, দোস্ত, তুমি খাদ্যৰ কাৰণে দৌৰিছিলা আৰু মই জীৱনৰ কাৰণে দৌৰিছিলোঁ, যাৰ বাবে তুমি ধৰিব নোৱাৰিলা। চাওক ভিউৱাৰ্ছ, সৰু কাহিনীটোৰ পৰা প্ৰাপ্য শিক্ষা হ'ল, আমি খাদ্যৰ কাৰণে দৌৰিলে ব্যৰ্থ হ'ম, কিন্তু জীৱনৰ কাৰণে দৌৰিলে সফল হ'ম। हेलो दोस्तों, बदल जाओ वक्त के साथ या फिर वक्त बदलना सीखो। मजबूरियों को मत कोसो, हर हाल में चलना सीखो। हेलो व्यूअर्स, जीतेगा वही जो जिंदगी में कुछ करके दिखाएगा। सो डियर गाइस, ऑलवेज बी पॉजिटिव, थिंक पॉजिटिव एंड डू पॉजिटिव। लगते कामटोर प्रति इंटरेस्टेड, कमिटेड और रिपीटेड हो हाइस्ट वर्क एथिक्सत काम करिले जीवनत सफलता निश्चित हब। हेलो व्यूअर्स, जदि भिडिओटो ভাল লাগে तेंते प्लीज लाइक शेयर और सब्सक्राइब करिब, तेतिया आमी नतुन भिडिओ बनोवात प्रेरणा पाऊँ। थैंक यू।